নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, বৰ্তমান সময়ত আমাৰ সকলো মানুহৰে শৰীৰত দেখা দিয়া এবিধ বেমাৰ হৈছে ইউৰিক এচিডৰ সমস্যা। এই ইউৰিক এচিডৰ সমস্যা হ'লে গাঁঠিবোৰ উখহি উঠে আৰু গাঁঠিবোৰৰ বিষ হয়। আৰু বিষে এনে এটা পৰ্যায় পায়গৈ যে আপুনি চলা ফিৰা কৰা বা উঠা বহা কৰোঁতেও অসুবিধাৰ সন্মুখীন হয়। গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি আপোনালোকক এনে কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে ক'ম, যিবোৰৰ দ্বাৰা আপোনালোকে ইউৰিক এচিডৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে নিৰাময় পাব পাৰে। অৰ্থাৎ ইউৰিক এচিডৰ কাৰণে আপোনালোকৰ যি গাঁঠিৰ বিষ হয়, সেই গাঁঠিৰ বিষৰ পৰা নিৰাময় পাব পাৰিব। তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো নিৰাময়কাৰী বস্তু, সেই বস্তুটো হৈছে ভেদাইলতা। ভেদাইলতাৰ ৰস আপুনি খাব পাৰে বা ভেদাইলতাৰ জোল খাব পাৰে, অথবা ভেদাইলতাৰ আপুনি চাটনি খাব পাৰে নহৰুৰ লগত। যদি আপুনি ভেদাইলতাৰ ৰস খায় বা জোল খায়, তেনেহ'লে ইউৰিক এচিডৰ সমস্যাৰ পৰা আপুনি বহু পৰিমাণে মুক্ত হ'ব পাৰিব। প্ৰিয় বন্ধুসকল, ইউৰিক এচিডৰ ফলত যেতিয়া আপোনাৰ গাঁঠিবোৰ উখহি উঠে বা ফুলি উঠে, তেতিয়া আপুনি যদি কপাহৰ পাত খুন্দি সেই উখহি উঠা ঠাইবোৰত লগায়, তেন্তে আপুনি যথেষ্ট পৰিমাণে আৰাম পাব। 3 নম্বৰ উপায়টো হৈছে পচলা। পচলা আপুনি পিহি তাৰ ৰসটো যদি খায়, বা তেনেকৈ নকৰিলেও আপুনি যদি পচলা ভাজি হিচাপে খায়, তেতিয়াহ'লে আপুনি ইউৰিক এচিডৰ সমস্যাৰ পৰা যথেষ্ট পৰিমাণে আৰাম পাব পাৰে। 4 নম্বৰ উপায়টো হৈছে ওলকচু। প্ৰিয় বন্ধুসকল, আমাৰ অসমীয়া সমাজত পূৰ্বৰে পৰাই এটা পৰম্পৰা আছে যে ভাদ মাহত আমি ওলকচু খাব লাগে, আৰু বৰ্তমান ভাদ মাহ চলি আছে। গতিকে আপুনি ওলকচু যদি চব্জি হিচাপে খায় বা তৰকাৰী হিচাপে খায়, তেতিয়াহ'লে আপোনাৰ ইউৰিক এচিডৰ সমস্যা বহু পৰিমাণে নিৰাময় হ'ব। তাৰপিছতে আহিলে পচতীয়া পাত। পচতীয়া পাত যদি আপুনি কেঁচা নহৰুৰ লগত চাটনি বনাই খায়, তেতিয়াও আপুনি আপোনাৰ যি বিষৰ সমস্যা, সেই বিষৰ সমস্যাৰ পৰা যথেষ্ট পৰিমাণে মুক্ত হ'ব পাৰিব। তাৰপিছত আহিলে কেঁচা হালধি। কেঁচা হালধিৰ ৰসো যদি আপুনি নিয়মীয়াকৈ খায়, তেতিয়াহ'লে আপোনাৰ ইউৰিক এচিডৰ সমস্যা নাইকিয়া হ'ব। এতিয়া আহোঁ আপোনাৰ ইউৰিক এচিডৰ সমস্যা হ'লে কি কি আপুনি খাব লাগিব আৰু কি কি বস্তু আপুনি আপোনাৰ খাদ্য তালিকাৰ পৰা বাদ দিব লাগিব। নৰসিংহ, আদা, জালুক, মৌ, নিমৰ পাত, শেৱালি ফুল, নেমু টেঙা, থেকেৰা টেঙা বা কমলা টেঙা আদি আপুনি খাব পাৰিব। ইয়াৰ লগতে পচতীয়া পাত, ভেদাইলতা আৰু হালধিৰ ৰস অতি উত্তম। এতিয়া আহোঁ আপুনি কি কি বস্তু আপোনাৰ খাদ্য তালিকাৰ পৰা আপুনি বাদ দিব লাগিব। কেৰেলা, উৰহি, শুকান মাছ বা বিশেষকৈ চালানী মাছ আপুনি যিমান পাৰে সিমান কমাই খাবলৈ চেষ্টা কৰক। পাৰিলে যিকোনো ধৰণৰ মাংস খোৱাটো একেবাৰে বাদ দিয়ক, আৰু ইয়াৰ লগতে মচুৰ দাইল, মাটিৰ দাইল, বিলাহী, বন্ধাকবি, চয়াবিন আদি খাদ্য সামগ্ৰীসমূহো আপুনি আপোনাৰ খাদ্য তালিকাৰ পৰা বাদ দিব লাগিব।